ৰৌ মাছ দেউতা দাম কিমান কৈছ 80 টকা কিলো 80 টকা হয় একেবাৰে টাউনীয়া বজাৰৰ দাম শুনালি দেখোন ইমান দামত মাছ খাব নোৱাৰি দে দাম বেছি কৈছ লোকেল মাছ আছে দেউতা এই মাত্ৰ বিলৰ পৰা মাৰি আনিছো লগ লগ বঢ়িয়া মাছ থ কেৰাহী তেলতো জপিয়াই থাকিব নেকি তোৰ মাছটো বাৰু তই ইয়াতে বচোন মই খাওঁত কেওক দেখুৱাই আনোগে কথা কেনেকুৱা কৃপণ এডাল মই দেখাও নাই শুনাও নাই মোৰ সাত পুৰুষও চাগে এনেকুৱা কৃপণ দেখা নাই অ হৰি তেজপাতটো দেখোন মাছৰ কাঁইট চোপাদি চুপিছে হ'ল এইবাৰ বোধ হয় এই ঔটেঙাৰ বাকলিটো মাছৰ মূৰ চুবাৰিত চুবাইছে হে প্ৰভু মোৰ 700 যেন এনেকুৱা কৃপণৰ ঘৰত বেপাৰী কাটিবলগীয়া নহয় ঐ মোৰ মাছটো কলৈ গ'লৈ মানুহজনে মাছ নানিলেই দেখোন আপুনি নিজেই চাই যাওক কি দেউতাই ভাত খোৱা তেতিয়া নিজেই বুজিব হে ভগৱান মই কতে মৰো কেনেকে মাছটো ওলোমাই লৈ ভাতগাল কেলেপ কেলেপকে খাইছে চোৱা হেৰি আপোনাৰ ইমান খকে ধৰিছিল যদি মোকতো নকলে কেলে মইতো মাছটো ৰান্ধি দিব পাৰিলোহেঁতেন তেতিয়াৰ পৰা মানুহটোৱে বাহিৰত পইচা খুজি খুজি ৰৈ আছে আৰু মানুহটোৱে ইয়াত আঙুলি চুপি চুপি ভাতগাল খাইছেহি পইচা আকৌ কেলে মোৰ দেখোন মাছ খোৱা হয়ে বৰ সোৱাদ লগা মাছে কথা কবলৈ আহিছে মাছটো শুকা আধাখন খনীয়া হ'লগৈ হাল যক্ষ কৃপণটোৰ লগত মোৰ খং হ'ল গোবিন্দ এই মাছটো ঘূৰাই দিয়ে বেপাৰীটোক যাবলৈ লাগে যা घूरना बंद करो